আজি মই আপোনালোকক দেখুৱাম মৰাপাটৰ এটা ফেক্টৰী। বৰ্তমান মই যি ঠাইত উপস্থিত আছোঁ সেই হৈছে বৰপেটা জিলাৰ বহৰী অঞ্চলটো, আৰু ইয়াতে আছে মৰাপাটৰ এটা কলঘৰ, যিটো কলঘৰত মৰাপাটৰ লগত বিভিন্ন ধৰণৰ প্ৰডাক্টবিলাক প্ৰস্তুত কৰা হয় আৰু অসমৰ ভিন ভিন ঠাইত ৰপ্তানি কৰা হয়। তো বলকচোন আজি এই ইণ্ডাষ্ট্ৰিতনো কি আছে সেইখিনি আপোনালোকক দেখুৱাওক। কিমান হেক্টৰ মাটি আপুনি? আমাৰ হেক্টৰ মাটি আছে মোটামুটি 60 বিঘামান। 60 বিঘামান। রেট হিসাবত দিয়ে আছে আর কি। বৰ্তমান চৰকাৰী ৰেট হিচাপে কিমান আছে? বর্তমান সরকারি হিসাবত আপনার আছে প্ৰথমতে 6035 টকা হ'ব। হয়তো নাম্বাৰ ওৱানত আচ্ছা, আৰু নাম্বাৰ 2 হ'ব 5835 টাকা। 5800 কিমান ইয়াতে ষ্টৰেজ কৰিছো। এইটো আমাৰ গোডাউন 5000 বেলৰ কেপাচিটি আছে। 5000 ফাইভটো পাব। মানে বেলেগে যদি কৰিলা হয় অলপ মনোপলি এটা হৈ যায়, নিজৰ ইচ্ছা মতে মানে দামবিলাক বাঢ়িলা হয়। TD5 আছে, এইটো TD5 মানে কমাৰ্চিয়েল